প্ৰণৱ আছো স্যাৰ ফিল্ডত সব খবৰ ঠিকে আছে একদম ওকে আছে স্যাৰ খালি অকনমান আমাৰ কাৰণে এতিয়া এই কা আন্দোলনটোৱে অকনমান প্ৰভাৱ পেলাব পাৰে ইমান প্ৰভাৱ নেপেলায় বিশেষ মানুহ নাই তথাপিও তেওঁলোকক লৈ অকনমান সমস্যা এটা আছে স্যাৰ সমস্যাৰ কথা কিন্তু স্যাৰ আমি মন কৰিছো সমস্যাটো তহঁতে ফিল্ডত একদম ডাইৰেক্ট পাই আছ নে নিজাকে কৈ আছ বেলেগৰ ৰিপৰ্ট নে নিজৰ ৰিপৰ্ট নহয় স্যাৰ আমি বহুখিনি সমীক্ষা চলাই বা বহুখিনি নিজেও বিশ্লেষণ কৰিছা যিটো গম পাইছো যিমানখিনিয়ে আন্দোলন কৰিছে জাতীয় সংগঠনৰ নেতাবিলাক প্ৰায়খিনি স্যাৰ বৰলা বিয়া নপতা প্ৰব্লেমটো তাতে হৈ আছে স্যাৰ এই ক্ষেত্ৰত স্যাৰ এই বৰলাসকলক চৰকাৰৰ ফালৰ পৰা কিবা এটা নতুন যদি কিবা কৰিব পৰা হয় অলপ লোভনীয় নহয়নে প্ৰণৱ দা মানে একদম কাৰেক্ট হয় সঞ্জিত আমাৰ তহঁতি কৈ আছ যে যিসকলে কা আন্দোলন কৰি আছে তেখেতসকলৰ মেক্সিমাম বিয়া নাপাতা জাতীয় সংগঠনৰ প্ৰায় বিয়া নপতা মানে সেইটো কাৰণেই আহিছে স্যাৰ মানে ঘৰত হকা বধা দিবলৈ মানুহ নাই থাকিলেতো আন্দোলন কৰিবলৈ আহিব নোৱাৰে মই বুজি পালো যে ছাৰ লোভনীয় আঁচনিটো আমি যদি পাৰো এটা আমি প্লেন কৰো আজি এতিয়া আলোচনাটো কৰি লওঁ যদি পাৰো বৰলাখিনিৰ কাৰণে আমি এখন আঁচনি কৰি দিম বৰলাখিনিৰ কাৰণে যদি কিবা এটা কৰা হয় তো দেন বৰলাখিনিৰ মাজত আমাৰ এই সদস্য কেইজন লিডাৰ কেইজন সোমাই যাব তেওঁলোক সকলোৱে বৰলা একদম ভাল হ'ব না ভাল হ'ব অকমান চাই লোভনীয়কে যদি হয় বস্তু না ঠিক আছে একদম ভাল আইডিয়া তহঁতি দুইটাৰে আইডিয়াটো ভাল হয় তো এটা কাম কৰো আমি আলোচনাটো কৰি আঁচনিখনৰ দায়িত্বটো দি দিব লাগিব আৰু ইলেকশ্যনৰ আগে যাতে এনাউন্সমেন্ট হয় এইটো চাবি হয় ছাৰ মানে আগত কৰাটো অত্যন্ত জৰুৰী যিহেতু যদি তেওঁলোকক ইয়াত আমি কিবা এটা দিব পাৰো ঠিক আছে আমি এটা কাম কৰো কিন্তু তাতে এটা চৰ্ত এটা দিব লাগিব আমাৰ তাতে এটা চৰ্ত লাগিব চা ভাই ইমান বিলাক বৰলাক বিয়া দিবৰ কাৰণে ছোৱালীটো বিচাৰি পাব লাগিব না হয় সেইটো এটা সমস্যা কাম কৰ আমাৰ এতিয়া কি হৈ আছে মই এটা নটিচ কৰি আছো যে বৰলাসকল একদম ফ্ৰেছ বৰলা হ'ব লাগে সেইটো আকৌ সিলেকশনটো কেনেকৈ কৰে ডুপ্লিকেট বৰলা ফ্ৰেছ বৰলা আছে মই গোটেই ছচাইটিত ঘৰে ঘৰে গৈ গোটেই খবৰ খাতি পাই থাকো না মোৰ একদম ইনফৰমেশ্যন তহঁততকৈ বেছি আছে তো আজিকালি কি হৈছে মেক্সিমাম বৰলা কি হয় বোৱাৰী লাভ হয় সেইটো ডুপ্লিকেট গম পাই আছে না কথাবিলাক এতিয়া গম পাইছো এই গোটেই ৰিপৰ্ট আছে যে আজিকালি আৰু এটা ডাঙৰ সমস্যা হৈ গৈছে গোটেই সংসাৰ বিলাক ভাঙিছে বোৱাৰী লাভাৰটোৰ কাৰণে এইটো একদম ভাল পইচা নিজে বিয়া নাপাতে কিন্তু লোকৰ বোৱাৰীৰ লগত লাগি থাকে সেইটো কাৰণে ছাৰ বিয়া নাপাতে নেকি মই একদম ঠিকে ভাবি আছো না একদম এতিয়া আমি এটা কাম কৰো যে আমি বৰলাসকলক বিয়া পাতা আঁচনিটো আমি কৰি দিম হ'ব তাত আমাৰ চৰ্ত থাকিব যে বৰলাসকল যিসকল আছে তেখেতসকল যাতে কোনো বোৱাৰী লাভাৰ তাতে থাকিব নোৱাৰি ভাল হ'ব মোৰ প্লেনটো একদম শুনি ল এটা কাম কৰ তই ছ'চিয়েল ৱেলফেয়াৰ ছেক্ৰেটাৰীৰ লগত তই কণ্টেক্ট কৰ মিটিং কৰ যে আমাৰ প্ৰত্যেকটো সমষ্টিতে কিমানজন বৰলা আছে তাৰ নাম ডিটেইলছ একদম ফোন নম্বৰ গোটেই কালেক্ট কৰি লৈ স্যাৰ এইজন বৰলাই যে বোৱাৰী লভাৰ নহয় সেইটো স্যাৰ আইডেন্টিফাই ডেফিনেটলি কৰি আছো তো আমি কি কৰিম গোটেই লিষ্টখন যেতিয়া লৈ ল'ম তাৰ পিছত আমি এটা ডিপাৰ্টমেণ্টেল এটা ছাৰ্ভে কৰিম গাঁও বুঢ়াৰ জৰিয়তে আমি এটা ডিপাৰ্টমেণ্টেল ছাৰ্ভে কৰিম যে কোনজন ল'ৰা গাঁৱত বোৱাৰী লাভাৰ হ'ব স্যাৰ তো এই বোৱাৰী লাভাৰ কেইজন তেওঁলোকে আমাক চিনাক্ত কৰি দিব বোৱাৰী লাভাৰজনে স্যাৰ বৰলা আঁচনিত অংশগ্ৰহণ আমি পাতি আছো ন কৰি আছো তো তেওঁলোকে যেতিয়া আমাক ৰিপৰ্ট দিব 3 মাহৰ ভিতৰত আমি এনাউন্সমেন্ট অহাকালি কৰি দিম অহা সপ্তাহত কৰি দিম কিন্তু আমি 3 মাহ সময় ল'ম তাতে আমি চিন্তা কৰিম যে চাম যে কোন বৰলা আছে তাতে কোন বোৱাৰী লাভাৰ আছে আৰু ফ্ৰেছ বৰলা দুইখন ছেপাৰেট লিষ্ট কৰিম আৰু লিষ্ট কৰাৰ লগে লগে আমি ইলেকশ্যনৰ পিছতে এটা নতুন মিছন কৰিম যে বোৱাৰী লাভাৰ বিলাক এতিয়া এৰেষ্ট কৰিম
তো আমি এতিয়া যি ধৰণে বাল্য বিবাহ এৰেষ্ট কৰিছো অমুকটো কৰিছো তীৰ ধৰিছো মাটিৰ দালালখিনি ধৰি মাটিৰ দালাল খুট গোটেই ধৰিলো তেতিয়া বোৱাৰী লভাখিনিও এৰেষ্ট কৰা হ'ব Yes, next আমাৰ টাৰ্গেট হ'ব বোৱাৰী লাভা হয় স্যাৰ ভাল হ'ব স্যাৰ ইহঁতি আমাৰ গোটেই সমাজখন নষ্ট কৰি আছে হয় স্যাৰ গতিকে আমি ফ্ৰেছ বৰলাসকলক বিয়া পাতাৰ ব্যৱস্থা কৰি দিম হয়। আৰু বোৱাৰী লাভাৰ সকলক ইমিডিয়েট এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিম তাতো যদি আন্দোলন চান্দোলন হৈ যায় ছাৰ আমি ভাই কোনোবাই আন্দোলন কৰিব দে তাকো ভৰাই থম ন আমাৰ দিনত আৰু ইমান কিবা চিন্তা আছে নেকি হয়, হয়। আন্দোলন কৰিব চিধা জেলত ভাল হ'ব স্যাৰ আমি সমাজখনক এটা ভাল দিশ দেখাই আছো তেওঁলোকে যদি আৰু ইয়াত হুলস্থুল কৰে একদম চিধা চিধি জেলত সমাজখনৰ ভালৰ কাৰণেই গোটেইখিনি কৰা হৈছে স্যাৰ ডেফিনেটলি এতিয়া এটা কাম কৰ আমাৰ ইহঁতিক মাতি দে বৰঠাকুৰক মাত দীপজ্যোতিক মাত গোটেই এওঁলোকক বস্তুখিনি বুজাই আছে 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 বৰঠাকুৰ দা ছাৰে মাতিছে দীপজ্যোতি লৈ আহক স্যাৰ আই বৰঠাকুৰ ভালে আছ আছো স্যাৰ দে তোৰতো আৰু বিয়া বাৰু নহ'ল আৰু ন দায়িত্বটো ইয়াক খুব ভাল হ'ব মই ভাবিয়ে আছিলো সেইটোৱে স্যাৰ এই বৰলা আঁচনিটোৰ দায়িত্ব বৰঠাকুৰক দিব বৰঠাকুৰ আপুনি এটা কাম কৰক প্ৰণৱ আৰু সঞ্জীৱৰ লগত গোটেই আলোচনাটো মই কৰিলো আপুনি তেওঁলোকৰ লগত এখন মিটিং কৰক সেক্ৰেটাৰীৰ লগত আলোচনা এখেতসকলে কৰিব আপুনি আমাৰ যিটো আঁচনি হ'ব আৰু সঞ্জীৱৰ লগত গোটেই আলোচনাটো মই কৰিলো আপুনি তেওঁলোকৰ লগত এখন মিটিং কৰক সেক্ৰেটাৰীৰ লগত আলোচনা এখেতসকলে কৰিব আপুনি আমাৰ যিটো আঁচনি হ'ব যে বৰলাসকলক আমি বিয়া পাতি দিম ঠিক আছে স্যার কিন্তু তাতে এটা টুইষ্ট হৈ গ'ল কি ফ্ৰেছ বৰলাসকল আমি চিনাক্ত কৰিব লাগিব আচ্ছা যাতে তাতে বোৱাৰী লাভাৰ কেইটা নোসোমায় এইজন বৰলা আছে এখেতৰ এক্সপেৰিয়েঞ্চ আছে আপোনাৰো কিবা নাই নাই সবে গম পায় আপুনি বুজি নাপায় বোৱাৰী ছোৱালীৰ লগত নাই নাই আছে স্যার নেকি? আপনি সুধক না মোৰ নিচিনা মানুহ নাপাব নাই, বৰঠাকুৰ নাই নাই এনে কথাহে পাতে এনে একোৱে নাই বৰঠাকুৰ মোক এটা কথা কওক আপোনাৰ বিয়াখন কিয় নহ'ল ভাই স্যার মানে ইনকাম কিবা কিবি পাৰ্টি চাৰ্টি এইবিলাকত লাগি থাকোতে এটা মানে ঠিক আছে বৰলা বিয়াৰ এখেতকো লিষ্টত নামটো সোমাই দিছে চৰকাৰ ফালৰ পৰা হ'ব চব চৰকাৰী ভাৱে কৰি দিম দলৰ কাৰণে মানুহটোৱে আজি 50 বছৰ দি দিলে ইয়াক কৰিলে স্যাৰ মই বিয়া পাতাই দিম আৰু আপুনি গোটেই দায়িত্বটো লওক নিশ্চয় আৰু অহা সোমবাৰ মানলৈ আপুনি এখন আঁচনি ঘোষণা কৰিব ঠিক আছে হ'ব ঠিক আছে তো যাতে আৰু দীপজ্যোতি sir. খবৰ কি আছো আছো ঠিকে আছো সব ঠিকে ফিল্ডত সব ঠিকে আছেতো ফিল্ডতটো গোটেইখিনি ঠিকেই আছে এতিয়ালৈকে কিন্তু মোৰ চামৰ ল'ৰাখিনি পিছফালে জানে এতিয়া মেলে মিটিঙে পিছফালে চিঞৰি থাকে বুলেট 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 লাগে স্যাৰ বুলেটৰ কথা এইটো কাৰণে কিবা এটা চিন্তা কৰক ভাই মইতো গোটেই আঁচনিয়ে দি থাকিব লাগিব এনেকে হ'লে নাই এইটো কৰিব লাগিব ছাৰ এইটো স্যাৰ বুলেটটো স্যাৰ বহুত দিনৰ পৰা ঘোষণা কৰি আছে আৰু সকলোৱে স্যাৰ আপোনাৰ মেলে মিটিঙে কৈও স্যাৰ বুলেট বুলি ঠিক আছে এটা কাম কৰ ইলেকশ্যনলৈকে ঘোষণাটো এতিয়া কৰি দে কিন্তু যিকেইটা সমষ্টিত আমাক যথেষ্ট সহায় কৰে ডেকা ল'ৰাখিনিয়ে হয় স্যাৰ ইলেকশ্যনৰ 26ৰ আগে আগে মই বুলেটৰ কিবা এটা ব্যৱস্থা কৰিম এইটো হ'লে স্যাৰ লগততো ভাল আৰু হ'ব। কণ্ডিশ্যন কেইটা আমি দি দিম তহঁতি অলপ কণ্ডিশ্যন কেইটা চিন্তা অ কৰ হ'ব স্যাৰ আপুনি ঘোষণা এবাৰ কৰিছিলে আপুনি বেক চাইডে কোনো গাৰ্লফ্ৰেণ্ড উঠাব নোৱাৰিব আৰু আছে তাতে আমি এলাৰ্ম চেলাৰ্মো লগাই দিম এইবিলাক কিবা কিবি কৰিম এইটো প্ৰণৱে জানে ছাৰ ছাৰ আৰু এটা একদম অত্যন্ত বিহুৰ সময়ত একদম প্ৰণৱে ভালকে এইটো প্ৰথম অলপ চাই ল'বি হয় হয় স্যাৰ মই এটা কথা সুধিবলৈ আপোনাক আছে স্যাৰ এই বোৱাৰী লভাৰ কথা যে ক'লে স্যাৰ আমাৰ দলীয় যদি কোনোবা স্যাৰ এনেকুৱা ক্ষেত্ৰত জড়িত হৈ থাকে তেনেকৈ আরে ভাই তই ভাই নিজৰ ভৰিত নিজে কিয় কুঠাটো মাৰি কথাবিলাক ছাৰ ইয়াত তই এইবিলাক কথা ইয়াত নকবি ঠিক আছে স্যাৰ ঠিক আছে ঠিক আছে কোনোবা দলৰ মানুহ কিবা মনে মনে কৰি আছে যদি মোৰ চকুত পৰে মই একদম এৰেষ্ট কৰাম ঠিক আছে স্যাৰ ঠিক আছে তই একদম ষ্ট্ৰিক্টলি কৈ দিবি যদি আমাৰ দলৰ কোনোবা যদি এনেকুৱা বোৱাৰী লাভাৰ কেছত আছে ই এৰেষ্ট হ'ব অ'কে স্যাৰ হ'ব আৰু যদি ফ্ৰেছ বদলা দেন বিয়া পাতিবি ঠিক আছে ঠিক আছে ছাৰ এই আমাৰ লাখপতি বাইদেউসকলকতো লাখপতি কৰাৰ আপুনি হেৰি লৈছে কাৰ্যপন্থা লৈছে আৰু ভিন্নসকলৰ কাৰণেও আপুনি ইতিমধ্যে আঁচনি লোৱাৰ কথা ঘোষণা কৰিলে কিন্তু এই বাইদেউ ভিন্দহঁতক
দেখি পেলাই আমাৰ ককা আইতাহঁতে কিন্তু বৰ দুখ পাইছে ককা আইতাহঁতৰ ককা আইতাহঁতৰ কাৰণে যদি কিবা এখন আঁচনি কৰি দিব পাৰে লাখপতি বাইদেউ কৰিলে যোৱা সপ্তাহত ভিন্দৌসকলে আন্দোলন কৰিলে ভিন্দৌসকলক লাখপতি ভিন্দৌ কৰিলে সদৌসম ভিন্দৌ সন্থাৰ আহিলে ভিন্দৌ সন্থাও হৈ গ'ল আহিলে এতিয়া আৰু কিমান প্ৰব্লেম ছল্ভ ককা আইতাৰো অকমান যদি কৰি দিয়ে ককাইতাটো কৰিলে ভাল হ'ব কিবা এটা চৰকাৰখনৰ পৰা এটা কাম কৰ আমি মই অলপ চিন্তা কৰি লৈছো এখন আঁচনি কৰি দে যে এনেধৰণে কৰ যে সুৰক্ষা আঁচনি সুৰক্ষা সুৰক্ষা আঁচনি মানে ককা আইতা সুৰক্ষা আঁচনি আমাৰ ইমান ফাণ্ড নাই তো আমি কি কৰিম যে আমি তেওঁলোকক ডিৰেক্টলি গভৰ্ণমেণ্টৰ পৰা পইচাটো নিদিওঁ আমি কি কৰিম যে লাখপতি যিসকল বাইদেউ থাকিব তেখেতসকলৰ মাক দেউতাক বা শহুৰ শাহুৰক তাৰে 5% কাটি ৰাখিব আমি আৰু ভিন্দৌ লাখপতি ভিন্দৌটোত কি হ'ব তেওঁলোকে ভিন্দৌসকলৰ মাক দেউতাকক 5% দিব লাগিব নহ'লে নাপাব আমি মই সিদিনাখন কৈ দিলো না যে বাইদেউসকলৰ ইণ্টাৰভিউ হ'ব তো আমি ইণ্টাৰভিউটোত এটা ফৰ্মেট দিম যাতে মাক দেউতাকক 5% দিয়ে গোটেইকেইটা গম পাই আছো ইণ্টাৰভিউ বৰ্ডত তহঁতি থাকিবি আৰু ইণ্টাৰভিউ বৰ্ডবিলাক জেগাই তহঁতি একদম ছুপাৰভাইজ কৰিবি যাতে তেওঁলোকে একনলেজমেণ্ট দিয়ে যে আমি মোৰ মা দেউতাক 5% ইয়াৰ পৰা অনুদান হিচাপে দিম কিমান হৈ গ'ল 5% 10% পাই 10% থাকিব তো প্ৰণৱ 10% অলপ কমি যাব 10% কমিব বা মিনিমাম 15-20 কৰিলে ভাল আছিলে নেকি অলপ দিব পাৰাহেঁতেন আমাৰ ফাণ্ডত কিবা আছে নেকি আছে ছাৰ আপুনি যদি কয় আৰু অকণ বঢ়াই দিব পাৰি আমাৰ ফালৰ পৰা কাম কৰ তহঁতি ফাইনেন্সত খবৰ ল আৰু 5% এটা আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা তেতিয়া কিবা এটা 15% হৈ যাব ককা আইতাসকল 15 টকা ককা আইতাসকলে পাই হ'ব এইবাৰতো আমাক কোনেও ৰখাব নোৱাৰে কিন্তু ছাৰ ইয়াতে এটা কথা এই তিনি গগৈক ৰুধিবলৈ প্ৰণৱ গগৈ চগৈৰ কথা আৰু নালাগে মই ইয়াতে এতিয়া আমি আঁচনিৰ কথা কৈ আছো গগৈ চগৈৰ কথা নাই তো আমি এই গগৈ কেইটাৰ কথা তই যিমানে কবি সিমানে সিহঁতে চুঙাৰ আগত ক'ব গতিকে আমি ইয়াত নিজৰ ভিতৰত আলোচনা কৰিছো তো এতিয়া কি হৈ গ'ল লাখপতি ভিন্দৌ লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰী তেতিয়াহে হ'ব যেতিয়া আমাৰ ইণ্টাৰভিউ বৰ্ডত যেতিয়া দি থৈ যাব যে আমি আমাৰ মা দেউতাক 5% তাৰমানে তাতে একদম মেনশ্যন থাকিব আমি একনলেজমেণ্ট লৈ ল'ম যিসকলে একনলেজমেণ্ট নিদিয়ে তেওঁলোকৰ নামটো কাটি হ'ব যেনেকে আমাৰ বাইদেউৰ আঁচনিটোত লাখটকী বাইদেউৰ আঁচনিটোত আছে যে দুটা সন্তানতকে বেছি হ'ব নালাগিব আহি থাকিব ভাই যিমানে আমি আঁচনি কৰি থাকিম চৰ্তবিলাক আৰু দুই এটা ওলাই অহাকালি ধৰি ল তই মই আলোচনা কৰিলো আৰু এটা চৰ্ত পালো সেইটো সোমাই দিম এনে আৰু লাখ টকা দিব পাৰি বহুত ভাল হ'ব আপোনাক বহুত আশীৰ্বাদ কৰিব আৰু প্ৰণৱ আৰু কিবা আছে আৰু ছাৰ আঁচনিখিনিটোতো আমাৰ হৈয়ে যাব কিন্তু আমাৰ লাখপতি বাইদেউ লাখপতি ভিন্দৌটো বোলে ইলেকশ্যনৰ পিছলৈ গ'লে অকণমান ঠিক আছে পিছত ৰিপ্লাই দি দিম আপুনি কি কয় ক'ব ঠিক আছে হ'ব সময়টো মোৰ অলপ কম আছে মোৰ এটা মিটিঙত তহঁতি মোৰ লগত ওলাবি অলপ শ্বৰ্টকাট হয় আমাৰ মানে তেওঁলোকক আমি মানে প্ৰতিশ্ৰুতিটো দিছোৱেই আমি তেওঁলোকক লাখপতি বনাম বুলি কিন্তু ইলেকশ্যনৰ পিছলৈ গুচি গ'লে অকণমান অসুবিধা হয় নেকি আৰে ভাই হিতাধিকাৰী লিষ্টবিলাক ওলাই দে না তহঁতি এইটো একনলেজমেণ্ট কেইটা লৈ ল আমি পাৰিলে আমি 10% 20% যি আছে হিচাপ নিকাচটো কৰি লিষ্টটো কৰাই দে দিয়াটো পাছত হ'ব নহ'লে বিৰোধীয়ে সুবিধা পাই যাব যদি বাজেটত যদি মিলে দেন মই কৰাই দিম আৰু কিবা আছে ইমিডিয়েট নাই ছাৰ মোটামুটি ছাৰ আমাৰ মিটিংখনো আছিলে আপোনাৰ মাতি আছে মই তহঁতিক দায়িত্ব দিলো বৰলাটো তই একদম পুৰা চাবি আৰু বুলেটৰ কথাটো
কিমান ফাইনেন্সত কিমান বাজেট লাগিব এটা কিবা কিবি এটা তই কৰি চাবি ঠিক আছে ফাইনেন্স মিনিষ্টাৰৰ লগত কথা পাতিবি আৰু মোক জনাবি ঠিক আছে হ'ব মই এইটো বুলেট আঁচনিটোত 2026 বিধানসভা ইলেকশ্যনৰ আগত যি পাৰো কৰাই দিম হ'ব তই খোজ একদম ফিল্ডত লাগি যা আৰু চব এটা বিয়া চিয়া পাতা নাই বুলি এইবাৰ বৰঠাকুৰদাৰ কিন্তু হ'ব আমি তোমালোকে মোক বস্তুখিনি হেৰি কৰাই হৈ যাব আৰু সঞ্জীৱৰ তোৰ কিবা কিবা কমপ্লেইন আছে নেকি সঞ্জীৱ কিবা নিজা কমপ্লেইন আছে নাই এতিয়া ছাৰ তেনেকৈ একো বৰ্তমান হেৰি হোৱা নাই মনত পৰি আছে আপোনাক ক'ম চব ঠিকে থাকে চলি আছে নাই এই অহাবাৰ মানে 26ৰ কাৰণে তেওঁ মোক কৈ আছে ছাৰে কিবা এটা কৰি দিয়ে নেকি বুলি ঠিক আছে মই তাতে আহিবি মই পাতি ল'ম আৰু একদম এইকেইদিন তহঁতি একদম ৰাতি টোপনি মাৰা বন্ধ নাই আমি দিনতে টোপনি মাৰিম ছাৰ নাই ভাই তই কমেডি কৰে তই দিনততো তই শুব নাপাও তই ৰাতি শুব নোৱাৰিব তেতিয়াহে কাম হ'ব ইমান কাম আছে তই যদিও আমাৰ গোটেই এখন আমাৰ তাতে আহি আছে আৰু তো না পলিটিকেল ক্ৰাইচিছ বিলাকতো থাকে আৰু বেলেগ দলৰ কথা বতৰা বিলাকতো আমিয়ে কৰিব লাগিব আৰু বিৰোধী কিমান দুৰ্বল বুলিও ভাবিব নালাগে ছাৰ আৰে ভাই তই আজি কথা লাইনৰ বাহিৰত কৈ আছ বিৰোধী এনেই দুৰ্বল গতিকে আমি তথাপিতো আমি তেওঁলোকৰ কামখিনিতো আমি কৰি দিব লাগিব না তো আমি আছে গোটেই কষ্টখিনি আমি কৰিব লাগিব তো ঠিক আছে আমাৰ বৰঠাকুৰ ছাৰ ৰেডি হওক আমি গোটেইকেইটা মিটিঙত যাওঁ ঠিক আছে ছাৰ ঠিক আছে হ'ব আমি আছো বাহিৰত আমি আছো বাহিৰত